সমূহে ৰাইজক আমি নমস্কাৰ জনাইছোঁ। যোৱাটো বানপানীত অসমৰ ৰাইজৰ কি দশা হৈছিলে, কিমান ক্ষতি হৈছিলে, চৰকাৰে কিমান সাহায্য দিছিলে, তাৰে চমু আৱাস আপোনালোকৰ ওচৰত এটি গীতৰ জৰিয়তে গাব ওলাইছোঁ। কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব। আৰু মোৰ এই গীতটো আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বুলি মই সমূহ বন্ধু বান্ধৱীসকললৈ পুনৰবাৰ নমস্কাৰ জনাইছোঁ। হে মন্ত্ৰী মহোদয়, সহায় কৰা ৰাইজকে, সকালৰ বৰ উটুৱাই নিলে হাউলৰ বানে, সহায় কৰা ৰাইজকে। হে মন্ত্ৰী মহোদয়, সহায় কৰা ৰাইজকে, অকল গৰু উটুৱাই নিলে হাউলৰ বানে, সহায় কৰা ৰাইজকে, সহায় কৰা ৰাইজকে। ধান কেইটা চপাই আনি ভঁৰালতে ভঁৰাল নিলে ভাঙি, এতিয়া কি কৰোঁ, সহায় কৰা ৰাইজকে, সহায় কৰা ৰাইজকে। হে মন্ত্ৰী মহোদয়, সহায় কৰা ৰাইজকে, সকলো গৰু উটুৱাই নিলে হাউলৰ বানে, সহায় কৰা ৰাইজকে, সহায় কৰা ৰাইজকে। পোহনীয়া গৰু ছাগলী ৰাখনো কি ধৰে, গোহালিতে মৰি থাকিল খাবৰ ভাবতে, সহায় কৰা ৰাইজকে, সহায় কৰা ৰাইজকে। মোরা মোরে ঘর খুনি তাকো নিলে ভাঙি, খাবা না পায় কান্দি থাকে লোনা ছোৱালীয়ে, সহায় কৰা ৰাইজকে, সহায় কৰা ৰাইজকে। হে মন্ত্ৰী মহোদয়, সহায় কৰা ৰাইজকে।
সহায় কৰা ৰাইজকে আলা চাউল দালি ৰাইজকে দিলি দিছে কিমান নতুন খাবি সহায় কৰা ৰাইজকে সহায় কৰা ৰাইজকে মন্ত্ৰী মহোদয় সহায় কৰা ৰাইজকে